Hello guys, welcome to my another mini vlog. আজি আমি গৈ আছো আমাৰ গাঁও ঘৰলৈ। বায়ে মানে তাত ঘৰ বনাই আছে বাজনী। বাভাগৰ ঘৰটোকে আজি চাই আহোঁগে বুলি ওলাইছো আৰু ঘৰটো চাবলৈ। এয়া আমি গৈ আছো। ইয়াত আৰু এডোখৰৰ মানুহ এজনৰ কিবা হ'ল নে কি মানে পৰি আছে একদম মৰা নিচিনাকৈ পৰি আছে। এয়া আমি বা ঘৰ পালোহি। তাৰপিছত এইটো আমাৰ খুৰা হয় দেই। এয়া খুৰাই লাজ কৰে সেইকাৰণে মানে এনেকৈ গৈছে। তাৰপিছত এয়া মই ঘৰটো চাব সোমাইছিলোঁ আৰু তাৰপিছত বায়ে মোক কি হহুৱাই দিলে কথা কৈ কিনে মই ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ যে বায়ে হাঁহিছে। তাৰপিছত এয়া ঘৰ মাহঁতে লিপিছে, এইবিলাক বেৰ লিপি আছিলে সেইকাৰণে আমি গ'লোঁ চাবলৈ। তাৰ এয়া পাকঘৰটো বনায়েই হোৱা নাই। তাৰপৰা খুৰীয়ে এয়া ঢেকীয়া বুটলি দিলে। এইখন আমাৰ গাঁৱৰ আইথান হয় দেই। তাৰপিছত ঘৰত গুচিয়ে আহিলোঁ, অলপ টাইম থাকিলোঁ। এয়া ঘৰ পালোঁহি। আজিলৈ বাই।